মোৰ চেনেল বনশ্ৰী মণ্ডল আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু সমূহ অসমবাসীক লক্ষ্মী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি বৰিহাটৰ লক্ষ্মী পূজা দেখাম বুলি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে চাই যাব, তাৰিখ কামনা কৰিছোঁ। আৰু এতিয়া মই প্ৰতিমা আনিবলৈ যাম। ঘৰৰ পৰা মই আৰু বা ওলাইছোঁ আৰু মোৰ ভাইটিও আছে, সিও যাব। আৰু ওচৰ পাঁজৰৰ ছোৱালী ল'ৰা সকলোৱে মিলি প্ৰতিমাটি আনিবলৈ যাম। ব'লক এতিয়া আৰম্ভ কৰোঁ ভিডিঅ'টো। मैं महालक्ष्मी के स्मरण को हरि बोल हरि बोल हरि बोल। अरे मैं भगवती के स्मरण को हरि बोल हरि बोल हरि बोल। लक्ष्मी पूजा की जय, लक्ष्मी पूजा की जय, लक्ष्मी पूजा की जय। অপরূপ চেষ্টা আমি কৰি আহিছোঁ, কিন্তু দেশত চলি অহা এক
ভয়ংকৰ মাৰাত্মক ব্যাধিস্বৰূপ কৰোণাৰ পৰিপ্ৰেক্ষিততেই চৰকাৰৰ নীতি নিৰ্দেশনা অনুযায়ী আমি এই পূজাখন অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ ৰাইজেও চৰকাৰে যিখিনি নীতি নিয়ম বান্ধি দিছে সেই সকলো নীতি নিয়মৰ মাজত দেৱীৰ আশীষ গ্ৰহণ কৰিলে আমি পৰম কৃতাৰ্থ হ'ম। এতিয়া মই ওলালোঁ নৈবাত দিব যাবলৈ। ৰাতিপুৱা শোভাযাত্ৰাৰ পৰা আহি পেলাই অকণমান সময় ৰেষ্ট ল'লোঁ, চাকি বন্তি জ্বলালোঁ আৰু এতিয়া নৈবাত দিব যাব ওলাইছোঁ। আমাৰ স্বেচ্ছাসেৱকসকলক অনুৰোধ জনাইছোঁ